শিক্ষণৰ উত্তৰণৰ উৎসৱ এয়া শিক্ষণৰ উত্তৰণৰ উৎসৱ পাহাৰ ভৈয়ামতেকে উষা জিলিকে দুয়োটি লুইতৰ পাৰ পাহাৰ ভৈয়ামতেকে উষা জিলিকে লুইতৰ দুয়োটি পাৰ গুণ উৎসৱ আমাৰ জ্ঞানৰে উৎসৱ গুণোৎসৱ 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 শিকাৰুৰ মূল্যায়কৰী দৃষ্টি বিদ্যালয়ে লভিব উন্নয়নৰ গতি সমাজে ৰচিব সোণোৱালী সোপান পঠনে লিখনে হ'ব বুনিয়াদ নিৰ্মাণ পাহাৰ ভৈয়ামতেকে উষা জিলিকে বৰাক লুহিতৰে পাৰ পাহাৰ ভৈয়ামতেকে উষা জিলিকে লুহিতৰ দুয়োটি পাৰ গুণ উৎসৱ আমাৰ জ্ঞানৰে উৎসৱ গুণোৎসৱ গুণোৎসৱ বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ৰ এখনিৰ পত্ৰিকাখনৰ নামকৰণ কৰা হৈছে কুঁৱলী আৰু কুঁৱলীখনত ইয়াত বহুতো মহৎ লোকৰ বাণী কবিতা সাঁথৰ ছাত্ৰ ছাত্ৰীসকলে সংলগ্ন কৰি শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা ইয়াত সংলগ্ন কৰা হৈছে আৰু পোনপ্ৰথমতে মই এটা কবিতাৰ অকণমান গুণগুণাই দিবলৈ ওলাইছো ভগাবিনাৰ সুৰ আৰু ইয়াত লিখক আছে গকুল ডেকা সহায়িত্য আহতজোপাৰ তলৰ সাঁচিপাতত ৰং সানি তুলিকা বোলাই মোৰ হৃদয়ৰ গভীৰতাত আধৰুৱা প্ৰেম কাৰ বাৰু কোৱাচোন ভালদৰে চোৱা চিনিব পাৰিছা কি ক'লা এতিয়াও ৰবা মমডাল জ্বলাই দিছ এতিয়া পোহৰ বিৰাজমান দেখিছো কথাও নাই তোমাৰ দীঘল চুলিতাৰি অস্পষ্ট ছবি আৰু তাত যে শূন্যতা বিৰাজমান হয়তো তোমাৰ লগত মোৰ প্ৰেম আৰু আধৰুৱা মই জানো তুমি নিদিয়া তথাপি মই তোমাক ভাল পাওঁ তুমি কি কৰিবা এয়াই মোৰ দৃঢ় দলিচাত কত যে ৰং আগন্তুক নেদেখা কৰুণতাৰ বিখ্যাত্মক ৰং স্বপ্নৰে গৰহত বৃদ্ধি ৰজা হৈ খণ্ডিত স্বপ্নত নামমাত্ৰ ৰৈ দিবা স্বপ্নত ৰথি হৈ বিশ্ব ভ্ৰাম্য হয় স্বপ্নৰ স্বপ্নালিকাই বিৰহৰ জীৱন ৰয় আঁকিছিলো যত সপোন বাস্তৱ হলে কেঁচা সপোন 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 যেন কেঁচা সপিছে আৰু শৰাইখন আছে শৰাইখনত লিপিবদ্ধ আছে চিৰচেনেহী মোৰ এখন আমাৰ গুণোৎসৱৰ লগত সংগতি ৰাখি বনোৱা হৈছে অসমৰ মানচিত্ৰ আমাৰ অসমীয়া জাতিৰ পৰা আমাৰ কিছুমান বস্তু বিচ্ছিন্ন হৈ গৈছে আৰু সেই বস্তুবিলাকক চিনাক্ত কৰাৰ কাৰণে ইয়াত লিপিবদ্ধ হৈছে যেনে বিহু ঢোল পেঁপা গগনা অসমৰ মানচিত্ৰ চৰাই পখিলা এনেকুৱা ধৰণে লৈ আমাৰ পাচিৰ পত্ৰিকাখন আমাৰ যুগুত এয়া শিক্ষণৰ উত্তৰণৰ উৎসৱ এয়া শিক্ষণৰ উত্তৰণৰ উৎসৱ